এতিয়া ইয়াতেই আপুনি মই বুজি পাব লাগিব যে বাস্তৱসন্মত পৃথিৱীখনৰ আমিও একোজন মানুহ, আমাৰো সমস্ত জনাৰে কামনা বাসনা আছে। কিন্তু আমি সেই কামনা বাসনাযুক্ত হৈ যেতিয়া গৃহস্থী ধৰ্ম পালন কৰিবলৈ বিয়া বাৰু কৰিম, তেতিয়া আপুনি মই যি সন্তান আমাৰ উত্তৰাধিকাৰী হিচাপে জন্ম দিবলৈ চিন্তা কৰিম, সেই সন্তান আপুনি মই কোন সময়, এই সময়টো যদি সন্ধিয়া সময় হয় তেতিয়াহ'লে এই সময়টো আপুনি মই পৰিত্যাগ কৰিব লাগিব। এই কথাটো বৰ্তমান আমাক গুৰুত্ব সহকাৰে পদে প্ৰকাশ কৰিলে, কিয়নো সন্ধিয়া সময় হ'ল জীৱই ঈশ্বৰক উপাসনা কৰাৰ সময়। এতিয়া আমি সকলোৱে জানো কম বেছি পৰিমাণে যে 24 ঘণ্টীয়া এটা দিনত 8টা প্ৰহৰ থাকে। এই 8টা প্ৰহৰ, প্ৰথম প্ৰহৰ, দ্বিতীয় প্ৰহৰ, তৃতীয় প্ৰহৰ, চতুৰ্থ প্ৰহৰ। দিনত 4টা প্ৰহৰ থাকে, ৰাতি 4টা প্ৰহৰ হয়। এই দিনৰ 4টা প্ৰহৰ, ৰাতিৰ 4টা প্ৰহৰ লগ লাগি 8টা প্ৰহৰ হয়। আৰু এই 8টা প্ৰহৰৰ একেবাৰে উত্তম প্ৰহৰটো হ'ল ৰাতিৰ চতুৰ্থ প্ৰহৰ, অৰ্থাৎ 8টা প্ৰহৰৰ অষ্টম প্ৰহৰটো হ'ল বাপজনৰ দ্বাৰা তেওঁৰ পত্নীৰ গৰ্ভত সন্তান স্থিতি কৰাৰ উপযুক্ত সময়। এতিয়া সেই অষ্টম প্ৰহৰটো কোনটো আপোনালোকে জানে? 24 ঘণ্টাক 8 ভাগ কৰিলে এটা ভাগত 3 ঘণ্টাকৈ সময় থাকে। আৰু এই 3 ঘণ্টা সময় দিনত 12 ঘণ্টা, ৰাতিপুৱা যদি 6 বজাৰ পৰা প্ৰথম প্ৰহৰটো ধৰা যায় তেতিয়াহ'লে 9 বজাত প্ৰথম প্ৰহৰটো সমাপ্ত হয়, ৰাতিপুৱা 6 বজাৰ পৰা 9 বজাত। 9ৰ পৰা 12লৈ দ্বিতীয় প্ৰহৰ, 12ৰ পৰা 3 বজালৈ তৃতীয় প্ৰহৰ, 3ৰ পৰা সন্ধিয়া 6 বজালৈ চতুৰ্থ প্ৰহৰ, এইটো দিনৰ। তাৰপাছত সন্ধিয়া 6ৰ পৰা ৰাতি 9, ৰাতি 9ৰ পৰা ৰাতি 12, ৰাতি 12ৰ পৰা 3, আকৌ 3ৰ পৰা পুৱা 6 বজালৈকে এইটো হ'ল অষ্টম প্ৰহৰ বুলি কোৱা হৈছে। আৰু এই অষ্টম প্ৰহৰত যদি ঈশ্বৰৰ নাম আশ্ৰয় কৰি জীৱই মাতৃগৰ্ভত সন্তান সৃষ্টি কৰাৰ কথাটো চিন্তা কৰে, তেতিয়াহ'লে সেই সন্তান শাস্ত্ৰই কৈছে ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ সন্তান হ'ব। এনেকৈ আশ্ৰয় কৰিব লাগে। এইখিনি কথা যদি আমাৰ পৰমাৰ্থিক তত্ত্ব বুলি 80 বছৰীয়া 90 বছৰীয়া দেউতাসকলে এই তামোল খুন্দি খুন্দি নামঘৰত গৈ এৰৌ বোপাইহঁত তহঁতি এতিয়া নামঘৰলৈ আহিব নাই হোৱা বুলি কৈ যদি আঁতৰাই ৰাখে, তেতিয়াহ'লে তেওঁলোকৰ দ্বাৰা এই যুৱক যুৱতীসকলৰ দ্বাৰা যি সন্তান জন্মগ্ৰহণ হ'ব, সেই সন্তান হিৰণ্যকশিপুৰ হ'বনে, হিৰণ্যাক্ষ হ'বনে, প্ৰহ্লাদ হ'বনে, ধ্ৰুৱ হ'ব?